Welcome to our YouTube channel Simple Free Learning. আজি আমি আলোচনা কৰিবলৈ লৈছো কমাৰ্চৰ সেকেন্ড ইয়াৰ ফাৰ্স্ট চেপ্টাৰ নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যন অৰ্থাৎ অনালাভকাৰী প্ৰতিষ্ঠান। নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যন বুলি কওঁতে আমাৰ মনলৈ আহিছে অৰ্গানাইজেশ্যন মানেনো কি? আমি সেই কনসেপ্টটো আমি লওঁ যে অৰ্গানাইজেশ্যন হ'বলৈ হলে আমাৰ কি লাগিব, এটা ফ্ৰেমৱৰ্ক লাগিব। অৰ্গানাইজেশ্যন হ'বলৈ হলে তাত মানুহে কাম কৰিব লাগিব, ডান বাই পিপল। আৰু অৰ্গানাইজেশ্যন হ'বলৈ হলে কি থাকিব লাগিব, আমাৰ ইকনমিক এক্টিভিটিজ থাকিব লাগিব। তাত মই এটা ছবি আকাৰে মই দিছো যে মেনেজাৰ এজনে কি কৰিছিলে, এটা কোম্পানী ইস্টাবলিশ কৰিবলৈ তেখেতে কি কৰিলে, মনস্থ কৰিলে। এতিয়া তেখেতে কোম্পানীটো যেতিয়া ষ্টাৰ্ট কৰিব, কোম্পানীটো ষ্টাৰ্ট কৰিতে আমাৰ কি লাগিব, ৰ মেটেৰিয়েলছ লাগিব। আৰু ৰ মেটেৰিয়েলছ বিলাক কি হ'ব, বিভিন্ন ব্যক্তিৰ বা বিভিন্ন ঠাইৰ পৰা আমি বিভিন্ন ব্যক্তি হাতৰ পৰা আমি লৈ আনিব লাগিব। সেই দেখিছা বিভিন্ন ব্যক্তিৰ পৰা কি কৰিছে, ৰ মেটেৰিয়েলছ বিলাক লৈ আহিছে। এতিয়া এই মেনেজাৰজনে কোম্পানীটো ইস্টাবলিশ কৰোতে তাৰ বিভিন্ন মানুহৰ লগত আলোচনা কৰি ৰ মেটেৰিয়েল বিলাক যেতিয়া কোম্পানীটোলৈ আনিব, সেই সম্পৰ্কৰ আজিত সেই ফ্ৰেমৱৰ্কটোকে কোৱা হ'ব কি, অৰ্গানাইজেশ্যন। অৰ্থাৎ ইয়াত কি আছে, ইয়াত ইকনমিক এক্টিভিটিজ ঘটিছে। অৰ্থাৎ মেনেজাৰজনে ৰ মেটেৰিয়েলটো আনিব, তাত টকা পইচাৰ লেনদেন ঘটিব। তাৰপিছত ডান বাই পিপল, ইয়াত কি হৈছে, মানুহ ইয়াত কাম কৰিব লাগিব, ৰ মেটেৰিয়েল বিলাক আনা নিয়াক সেই কামটো মানুহবিলাকে কৰিব লাগিব। আৰু সিহঁতৰ মাজৰ যিটো যোগসূত্ৰ, সেই যোগসূত্ৰটোকে কোৱা হ'ব আমাৰ গোটেই সম্পৰ্কৰ আজিকে কোৱা হ'ব অৰ্গানাইজেশ্যন। এতিয়া অৰ্গানাইজেশ্যন বুলি ক'লে আমি কি ক'ম, যে অৰ্গানাইজেশ্যন হৈছে এনে এক যোগসূত্ৰ য'ত বিভিন্ন ধৰণৰ কাম অৰ্থনৈতিকভাৱে মানুহৰ দ্বাৰা কৰা হয়। এতিয়া অৰ্গানাইজেশ্যনক আমাৰ দুটা ভাগত ভাগ কৰিছে, সেয়া হৈছে কি, ট্ৰেডিং অৰ্গানাইজেশ্যন আৰু এটা হৈছে নন ট্ৰেডিং অৰ্গানাইজেশ্যন। এতিয়া ট্ৰেডিং অৰ্গানাইজেশ্যন কোনবিলাক আৰু নন ট্ৰেডিং অৰ্গানাইজেশ্যন কোনবিলাক? এতিয়া ট্ৰেডিং অৰ্গানাইজেশ্যন হ'বলৈ হলে আমাৰ কেইটামান কি লাগিব, তাৰ কেৰেক্টাৰিষ্টিক থাকিব। সেয়া হৈছে কি, ট্ৰেডিং অৰ্গানাইজেশ্যন আমি সেইবিলাক অৰ্গানাইজেশ্যন, সেইবিলাক প্ৰতিষ্ঠানক কম যে যিবিলাকে কি কৰে, মেনুফেকচাৰিং কৰে, উৎপাদন কাৰ্য কৰে, যিবিলাকে বিক্ৰী কৰে, সেলিং কৰে, যিবিলাকে ক্ৰয় কৰে, বাইং কৰে, আৰু সিহঁতে কি কৰে, সাৰ্ভিস প্ৰভাইড বাই দি সোসাইটি টু দি সোসাইটি। সেই প্ৰসেসটোকে কোৱা হ'ব ট্ৰেডিং অৰ্গানাইজেশ্যন, য'ত আৰ্নিং উইথ প্ৰফিট, কেৱল লাভৰ কাৰণেহে তেওঁলোকে কাম কৰে। এতিয়া ট্ৰেডিং অৰ্গানাইজেশ্যনটোক মই আকৌ ছবি আকাৰে বুজাইছো। চোৱা, এইপিনে আমাৰ দুজন মানুহ আছে, সেই মানুহকেইজনে কি কৰিছে, কোম্পানীটোলৈ কাম কৰিছে। অৰ্থাৎ কোম্পানীটোলৈ মূল লক্ষ্য তেওঁলোকৰ কি, প্ৰফিট অৰ্থাৎ লাভ আহৰণ কৰা। আৰু লাভ আহৰণ কৰিবলৈ হলে কোম্পানীটোৱে কি কৰিব লাগিব, প্ৰডাক্ট কিছুমান সেলিং কৰিব লাগিব, আৰু কিছুমান প্ৰডাক্ট কি কৰিব লাগিব, ক্ৰয় কৰিব লাগিব। এতিয়া আমি এই প্ৰসেসটোৰ দ্বাৰা আমি ক'ব পাৰো, চোৱা, যে সেইবিলাক অৰ্গানাইজেশ্যনক, সেইবিলাক কোম্পানীক কি বুলি কোৱা হ'ব, যে ট্ৰেডিং অৰ্গানাইজেশ্যন বুলি কোৱা হ'ব, য'ত বিভিন্ন ধৰণৰ মানুহে লাভৰ আশাৰে কাম কৰে, য'ত প্ৰডাক্ট বিলাক কি কৰিব, আমাৰ বিক্ৰী কৰা হ'ব, য'ত প্ৰডাক্ট বিলাক আমাৰ কি কৰা হ'ব, ক্ৰয় কৰা হ'ব। সেইটোকে কোৱা হ'ব আমাৰ সেই প্ৰসেসটোকে কোৱা হ'ব ট্ৰেডিং অৰ্গানাইজেশ্যন। এতিয়া নন ট্ৰেডিং অৰ্গানাইজেশ্যন চাওঁ, যে নন ট্ৰেডিং অৰ্গানাইজেশ্যন হ'বলৈ হলে কি কৰিব লাগিব, সাৰ্ভিস টু দি সোসাইটি, যে সেৱাবিলাক আমাৰ সমাজলৈ দিব লাগিব, কিন্তু তাত কি থাকিব, প্ৰফিট থাকিবও পাৰে, নাথাকিব পাৰে। ট্ৰেডিঙত কিন্তু প্ৰফিট থাকিবই, ইয়াত নট উইদাউট প্ৰফিট নহব, কিন্তু আমাৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ ক্ষেত্ৰত প্ৰফিট থাকিবও পাৰে, নাথাকিবও পাৰে। এতিয়া আমি চাওঁ যে ইয়াত কি নহব, নট বাইং এণ্ড সেলিং, ইয়াত অৰ্থাৎ বিক্ৰী বা ক্ৰয় সেইবিলাক নচলিব এনে অৰ্গানাইজেশ্যনৰ ক্ষেত্ৰত। আৰু ইয়াত কি হ'ব, প্ৰফিট থাকিবও পাৰে, নাথাকিবও পাৰে, আৰু সিহঁতে কি কৰিব, সমাজলৈ সেৱা আগবঢ়াব। অৰ্থাৎ আমি ক'ব পাৰো যে কোনো প্ৰতিষ্ঠানে লাভৰ আশা কৰি বা নকৰি সমাজলৈ সেৱা যেতিয়া আগবঢ়াব, তেনে প্ৰতিষ্ঠানবিলাকক কোৱা হ'ব কি, ট্ৰেডিং অৰ্গানাইজেশ্যন। যিহেতু এই প্ৰতিষ্ঠানবোৰত মই কৈছো কি, প্ৰফিট থাকিবও পাৰে, নাথাকিবও পাৰে। অৰ্থাৎ তেওঁলোকে প্ৰফিটৰ আশা কৰি কাম কৰিবও পাৰে, নকৰিবও পাৰে। এতিয়া যিহেতু আমাৰ দুটা কথা আহিল, গতিকে আমি আকৌ নন ট্ৰেডিঙে আকৌ কি কৰিছে, দুটা ভাগত ভাগ কৰাইছে। সেই ভাগটো এটা হৈছে কি, প্ৰফিট চেকিং অৰ্গানাইজেশ্যন, আৰু হৈছে নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যন। এতিয়া প্ৰফিট চেকিং অৰ্গানাইজেশ্যনে কেইবাটাও কাৰ্য কৰে, সেয়া হৈছে কি, প্ৰভাইড সাৰ্ভিস টু পিপল বাট উইথ প্ৰফিট। কি কৈছে, যে তেওঁলোকে সমাজলৈ অৰ্থাৎ মানুহলৈ তেওঁলোকে কি কৰিব, সাৰ্ভিস সেৱা প্ৰদান কৰিব উইথ প্ৰফিট।
লাভৰ আশাৰেহে তেওঁলোকে কি কৰিব প্ৰদান কৰিব এতিয়া আমি পিকচাৰ এটা চাওঁ যে অৰ্গেনাইজেশ্যনটোৱে আমাৰ সোসাইটিলৈ কি কৰিছে সাৰ্ভিস দিছে আৰু সেই সাৰ্ভিস বিলাকৰ কি কৈছে উইথ প্ৰফিট দিছে উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে প্ৰাইভেট স্কুলে আমাক কি কৰিছে আমাক সাৰ্ভিস দিছে কিন্তু কি উইথ প্ৰফিট প্ৰাইভেট হস্পিটেলে কি কৰিছে আমাক সেৱা আগবঢ়াইছে সাৰ্ভিস দিছে উইথ প্ৰফিট ঠিক একে ধৰণে কিন্তু নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনে কাম নকৰে নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন হ'বলৈ হলে কি কৰিব লাগিব যে উইদাউট প্ৰফিট যে প্ৰভাইডিং সাৰ্ভিস উইদাউট প্ৰফিট অৰ্থাৎ তেওঁলোকে সমাজলৈ কি কৰিব সাৰ্ভিস প্ৰদান কৰিব উইদাউট প্ৰফিট অৰ্থাৎ আমি চিত্ৰটোৰ সহায়ত বুজো যে অৰ্গেনাইজেশ্যনটোৱে আমাৰ এই সোসাইটিখনলৈ কি কৰিছে সেইবিলাক মানুহ ধৰি লৈছো সেইবিলাক সোসাইটিৰ মেম্বাৰ যে আমাৰ সোসাইটিলৈ কি কৰিছে তেওঁলোকে কি কৰিছে সেৱা আগবঢ়াইছে আৰু এটা মনত ৰাখিবা এই নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনে কি কৰিব এই মানুহবিলাক যে হ'ব সোসাইটিখন হ'ব সেই সোসাইটিখন সেই প্ৰতিষ্ঠানটোৰ মেম্বাৰ সকল অৰ্থাৎ বেলেগ পাব্লিকলৈ তেওঁলোকে সেৱা আগনবঢ়ায় কেৱল তেওঁলোকৰ প্ৰতিষ্ঠানটোৰ মেম্বাৰ সকললৈহে তেওঁলোকে আগবঢ়াব কি কৰিব সেৱা আগবঢ়াব নট প্ৰফিট অৰ্থাৎ উইদাউট প্ৰফিট তেওঁলোকে সেৱা আগবঢ়াব অৰ্থাৎ আমি ক'ব পাৰো গভৰ্ণমেণ্ট হস্পিটেল এই গভৰ্ণমেণ্ট স্কুল আৰু গভৰ্ণমেণ্ট হস্পিটেল বিলাকে কি কৰিব তেওঁলোকে সাৰ্ভিস দিব কিন্তু উইদাউট প্ৰফিট আজিলৈ আমি বুজিলো কি যে অৰ্গেনাইজেশ্যনৰ দুটা ভাগ কি ট্ৰেডিং অৰ্গেনাইজেশ্যন আৰু নন ট্ৰেডিং অৰ্গেনাইজেশ্যনক আকৌ দুটা ভাগত কৰিছে প্ৰফিট সিকিং অৰ্গেনাইজেশ্যন আৰু নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন এতিয়া তোমালোকক এইটো নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনৰ বিষয়ে তোমালোকক আলোচনা কৰিছে পৰৱৰ্তী ভিডিঅ'ত আমি নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনৰ সমস্ত তাৰ ডিটেইলছ আমি বুজি পাম আজিলৈ আহিছো যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেতিয়াহলে লাইক এটা মাৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব সাবস্ক্ৰাইব কৰাৰ লগতে সাবস্ক্ৰাইবৰ ওচৰতে থকা বেল আইকনটো বজাই দিব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকলৈ নটিফিকেশ্যন যায় আজিলৈ আহিছো বাই বাই